নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আসামিজ জিজ্ঞাসালৈ বন্ধুসকল আপোনালোকলৈ লৈ আহিছো এটা সুখবৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা গ্ৰুপ ডিত প্ৰায় 1 লাখটা পোষ্ট ওপেন কৰি দিছে আৰু ইয়াৰ নটিফিকেশন PRC 01 2009 হিচাপে বৰ্তমান আহিছে আৰু ইয়াৰ এপ্লাই হ'ব 12 মাৰ্চৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা ইয়াৰ এপ্লাই হ'ব গতিকে বন্ধুসকল আপোনালোকে দেৰি নকৰিব অহাকালিৰ পৰা আপোনালোকে এপ্লাই কৰিব তো অফিচিয়েল নটিফিকেশন কি দিছে চাই লওক তো বন্ধুসকল এখন হৈছে নটিফিকেশন সেন্ট্ৰেলাইজড এমপ্লয়মেন্ট নোটিস CEN নং PRC 01 2019 ইয়াতে দিয়া আছে এন ইনএক্টিভ এমপ্লয়মেন্ট নোটিস নং RRB BBS advertise CENS regarding centralized employment notice CEN nong PRC 01 2019 for various categories of level 1 post in Indian Railway was published in the 23rd February 2019 edition of Employment News Rozgar Samachar অর্থাৎ 2023 February 2019 or newspaper জি দিয়া হৈছিল নোটিফিকেশন তাৰ বিষয়ে ইয়াত কোৱা হৈছে the link of online registration and filling up of application with details centralized employment notice CEN 01 PRC 1 2019 will be available at 5 PM on 12 March অৰ্থাৎ 12 মাৰ্চৰ গধূলি 5 বজাৰ পৰা ইয়াৰ কাৰণে লিংক খুলি দিয়া হ'ব আৰু ইয়াৰ লিংক সমূহ হৈছে এনে ধৰণৰ ষ্টেট ওয়াইজ আহমেদাবাদৰ এইবোৰ আজমেৰৰ এই লিংকটো ঠিক তেনেকৈ আমাৰ অসমৰ গুৱাহাটীৰ কাৰণে লিংকটো হৈছে এইটো আমি আগতে জেনেদৰে এপ্লাই কৰিছিলো www.rrbguwahati.gov.in তো বন্ধুসকল যিবিলাকে ভাবি আছিলে এইবাৰ ৰেলৱে গ্ৰুপ ডিত এপ্লাই কৰিম বুলি তো তেওঁলোকে অহাকালি 5টা বজাৰ পৰা এপ্লাই কৰিব পাৰিব বন্ধুসকল বহুত পোষ্ট আছে প্ৰায় 1 লাখটা পোষ্ট আছে আপোনালোকে এইবাৰ সুযোগ নিহৰাব গতিকে বন্ধুসকল কালিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল আজিলৈ ইমানে যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ